খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। আজি মই গৈ আছোঁ নামঘৰত। এটি নতুনকৈ নামঘৰ বনাইছে, তাত গুৰুভাষণ প্ৰতিষ্ঠা কৰা কাৰ্যসূচী আছে। আপোনালোককো সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈ চাই থাকিব। মই আহি পালোঁ, কিন্তু এতিয়া বহুত মানুহ নাই আৰু এয়া আমাৰ দুটা কাম কৰি আছে পূৰা। চা ইফালে চাই দি। হাই মোবাইল পকৰা কেইফালে মোবাইল, ইয়াতে মোবাইল, এইফালে মোবাইল আৰু এইফালে আঞ্জা চলি ফুটি আছে, সেইটো আপোনালোকক দেখাই দিছোঁ। আৰু এইফালে খুৰীহঁতে আইতাহঁতে এনেকুৱা ধুনীয়াকৈ আঞ্জা চলি ফুটি আছে। এইফালে বনাই আছে এতিয়া পুথিপাঠ আৰম্ভ হ'ব আৰু এইফালে চাহ দি আছে। আৰু আপোনালোকক এবাৰ মই গুৰুভাষণখন ভালকৈ দেখুৱাই দিছোঁ। এইফালে কাম কৰি আছে পুৰা, কিন্তু নিজে বহিবৰ কাৰণেহে, বেলেগৰ কাৰণে নকৰে। এইফালে চাহ দি আছে, সেইটো আমাৰ দেউতা কাম কৰি আছে। জুম কৰি দেখাই দিছে। এইটো আমি চাহ খাম। হা কিয় মন মাৰি আছা? আইনাই কাটছে ক'ত? আজি কাটছে কালি? কিবা লগাইছা নাই? কিবা লগাইছা না? নাই লগালে ভাল হ'ব, ভাল হ'ব দে। এতিয়া মানুহবিলাক আহি আছে এইফালে। এতিয়া মই এবাৰ ঘৰত গৈ মাক লৈ আহিলোঁ। মা ৰাতিপুৱাতে এবাৰ পাচলি কাটিব আহিছিল, এতিয়া আকৌ লৈ আহিলোঁ। এতিয়া প্ৰসংগ আৰম্ভ হ'ল আৰু আমি প্ৰসংগত বহিমগৈ। আপোনালোকৰ প্ৰসংগটো অলপ দেখুৱাবলৈ চেষ্টা কৰিম। এইফালে প্ৰসংগ আৰম্ভ হৈছে। আৰু এইটো বহুত ডাঙৰ জলজলি পুখুৰী। মই সেইটো পাৰত মই ডেন্সৰ ভিডিঅ'বিলাক বনাওঁ, কভাৰ ডেন্সৰ ভিডিঅ'বিলাক। কেতিয়াবা কেতিয়াবা আহোঁ ইয়াতে। আৰু এইটো বৰষা আৰু ইয়াতে ভাত বনাই আছে। তেতিয়া অলপ বাকী, এতিয়া হওঁ হৈছে। আৰু কিমান বাকী? আৰু বহুত বাকী নাই বাৰু। এইফালে কি? আলু ভাজি। আলু ভাজি। এইটো চব্জি, এইটো চয়াবিন। বেমাৰত ৰান্ধনি হ'ব পৰা নাই।
এনে ৰান্ধে এইটো ৰাহুল মিনিষ্টাৰ এতিয়া মায়ে কাম কৰি আছে এইটো প্ৰসাদৰ ব্যৱস্থা কৰি আছে মানুহবিলাক আৰু ইয়াতে নাম চলি আছে নাম ধৰি আছে হাই দে এবার এইফালে মোবাইল চাই আছে নিজৰ ভিডিঅ' মানে এইটো বৰষা আমাৰ মূল লোক এই ইশাৰ মোবাইলৰ পৰা নিজৰ ভিডিঅ' ৰিলছত লাইক কৰি আছে কেনেকুৱা মানে বান্দৰীয়ে এনেকুৱা সঁচা নাযাওঁ মোবাইল দেখা পাইছে মোবাইল লাগে এইটো নালাগে এইটো আইতা আহি পালে এইমাত্ৰ আইতাই কিবা কৈ দিয়া মই ইয়াতে মানুহৰ সমাজৰ মাজত বহিছোঁ আহি বহুত ভাল লাগিছে ভাল পৰিৱেশ হৈছে মোৰ নাতিনীজনীয়ে মোৰ ফটো লৈছে ভিডিঅ' কৰিছে আৰু সকলো লগৰীয়া অলপ সময় বহিছোঁ ভাল লাগিছে মনটো बढ़िया এইটো মোৰ মামী আৰু এইটো মামীৰ ছোৱালীজনী চেনেলটো ছাবস্ক্ৰাইব কৰিব আমাৰ সভাস্থলীত আসন গ্ৰহণ কৰিবৰ কাৰণে সেৱা জনাইছোঁ বাৰে বাৰে আপোনালোকক সেৱা জনাই থকা হৈছে গতিকে আপোনালোক আহি আমাৰ আমন্ত্ৰণ যি ভাষণ কেন্দ্ৰীয় ডেকা সভাপতি জিলা পৰিষদ ইউনিভাৰ্চিটি নীলিমা কলিতা আঞ্চলিক শাখা সদস্য বামুণী ডেকা সভাপতি গৌৰীগড় গাঁও পঞ্চায়ত 4 নম্বৰ আছে পুষ্পপতি শইকীয়া সদস্য গৌৰীগড় গাঁও পঞ্চায়ত উপস্থিত এতিয়া আছে আৰম্ভণি বৰগীত পৰিৱেশসকলৰ জুবিলি ডেকা গতিকে জুবিলি আইক বৰগীতটি গাবৰ কাৰণে আমি আহ্বান জনাইছোঁ এটা বৰগীত গাব অনাগত সময়তো এই কেন্দ্ৰীয় পৰ্যায়তো এইবিলাক বিষয়ৰ ওপৰত দৃষ্টি ৰাখিবৰ কাৰণে যিবিলাক বিষয়ববীয়াসকল আছে মই সেই কৰজলৈ সেৱা নিবেদন কৰিছো শ্ৰোতা বাপে সমস্ত বিশেষ কথা নকওঁ কেৱল আজি জ্ঞানৰ ভাণ্ডাৰ যি মামী ইয়াতে বহি আছে আৰু কথা পাতি আছে আমি আদৰণি জনাব বিচাৰো সংঘৰ মানে এতিয়া বাঘৰ পিঠিত উঠিল বাঘৰ পিঠিত উঠা মানে এনেকুৱা বাঘৰ পিঠিত উঠিলে মাতাব নামিবও নোৱাৰে এতিয়া মিটিং শেষ হ'ব কিছু সময় পাছত আৰু তাৰ পাছত মহাপ্ৰসাদ দিব
এতিয়া সৰু সৰু ল'ৰা ছোৱালী খাই চাহ এটা খাই দি খাইছে এতিয়া আমি পাত দিয়া নাই আগতে দেখুৱাই দিয়া এইটো জুকলিয়ে খাব এইফালে সৰু আৰু আমি ভোজ খাব ওলাইছোঁ খাব পৰা নাই এতিয়া বৰ্তমান পাত দিয়া নাই আৰু এইফালে দিলে ভোজটো খাওঁ আৰু পাত দিয়া নাই খালি দি আছে ভিডিঅ' এইখন নালাগে এইখন বেয়া পানী এইখন ইফালে যাব ক্ৰেডিট goes to there এইফালে পাত এই বোলে কিবা কয় পাত দিছি সৰু সৰু পাতত আমি ভাত নাখাওঁ আমাৰ ডাঙৰ পাত লাগিব কমকে ও বেশি অনেক তো একটু পানি লম এতিয়া ওকে ওকে আমি ভাতটো খাই লওঁ আমি পাছত লগ পাম আৰু এইটো মোৰ বেয়া ফেভৰেট रोल इधर भी गया मैं रोल रह गया बताओ बुलाओ आई भला रोसिया वो मन दादा ठीक है itu mami খালো যেতে এইটো জেঠি এইটো জেঠি আৰু এইটো জেঠি দুটাই খাব ৰখি আছে খংগ চামু Sobe mo mare, ki masi, mo marba na pa. এইটো পৰিল এতিয়া মই ভাত পানী খাই আজৰি হ'লো আৰু কিছু সময় পাছত ঘৰত যাম চলি আছে কিন্তু আমি মিটিং শেষ কৰি নাযাওঁ দেৰি হ'ব মিটিং আছে যাম আৰু মায়ে ভাত খাই আছে মায়ে ভাত খোৱা হ'লে এতিয়া এইটো মামী আমি মামী বল লাইছ এতিয়া ঘৰলৈ গৈ আছো এয়া মা আৰু মামী আৰু ইমন আমি গৈ আছো আজি তাত গৈ বহুতে ভাল লাগিল দিনজোৰা কাৰ্যসূচী আছিল দিনটো তাতে থাকিলোঁ ভাল লাগিল বহুত দিনৰ মূৰত বান্ধৱীবোৰো লগ পালোঁ আমি তেনেকৈ লগ নাপাওঁৱে এনেকৈ গোসাঁইঘৰত নামঘৰত অনুষ্ঠান হ'লেহে লগ পাওঁ আজি আকৌ বহুত দিনৰ মূৰত লগ পালোঁ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আপোনালোকক আকৌ নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ।